হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকৰ ওচৰলৈ এটা মাংসৰ ৰেচিপি লৈ আহিছোঁ, লোকেল চিকেন কাৰী। আপোনালোকে ঘৰত ট্ৰাই কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আহকচোন ভিডিঅ'টো চাওঁ। বনাবৰ কাৰণে লোকেল চিকেন লৈছোঁ। ইয়াত মই নিমখ আৰু হালধি সানি লৈছোঁ। আৰু বনাবৰ কাৰণে এয়া ইনগ্ৰেডিয়েণ্টছ, এয়া পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, এয়া নহৰু, এয়া তেজপাত, এয়া জালুক, এয়া আদা আৰু জলকীয়া কেইটামান, আৰু এইখিনি আলু। এয়া গোটেইখিনি এতিয়া মই খুন্দনিত খুন্দি ল'ম। আদা, জালুক, এয়া নহৰু, এইখিনি মই খুন্দনিত খুন্দি ল'ম। গোটেইখিনি বস্তু মই ইয়াত সানি ল'ম। এইখিনি আদা নহৰু পেষ্ট, এয়া পিঁয়াজ, কেঁচা জলকীয়া, এয়া তেজপাত, ইয়াত অকণমান মই মিঠাতেল দি ল'ম। গোটেইখিনি মই মিক্স কৰি ল'ম। মিক্স কৰি লৈছোঁ। এইখিনি অলপ সময়ৰ কাৰণে মই মেৰিনেট কৰি ৰাখিম। কেৰাহীত তেল গৰম কৰি লৈছোঁ। এতিয়া ইয়াত মই অকণমান পাঁচফোৰণ দিম, এটা শুকান জলকীয়া দিম, এতিয়া মই মাংসখিনি ইয়াত বহাই দিম। বহাই দিছোঁ। এতিয়া মই এইখিনি মধ্যমীয়া জুই ঢাকনি দি অলপ ভাজিম। এইখিনি ঢাকনি দি অলপ ভাজিম। এতিয়া কেঁচা মছলাৰ গোন্ধটো নোহোৱা হৈছে। এতিয়া মই ইয়াতে অকণমান জিৰা, গোটা জিৰা পিচি পেলাই দিছোঁ। তাৰপিছত অকণমান কাশ্মীৰী মিৰ্চ দিম কালাৰৰ কাৰণে, আৰু এইটো চিকেন মছলা অকণমান দিম। ভাজিম। গোটেইখিনি লগাই দিম। আপোনালোকে ৰেচিপিটো চাই যদি ভাল লাগে মোৰ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু লাইক কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই এইখিনি গোটেইখিনি লগ লাগি গ'ল মছলাখিনি। এতিয়া মই আলুখিনি ইয়াত এড কৰি দিম। আলুখিনি অলপ ভজা যাব লাগিব, তেতিয়াহে আলুটো সিজিব, নহ'লে নিসিজিব। এতিয়া মধ্যমীয়া জুই এইখিনি আকৌ অকণমান মই ভাজিম। এইখিনি এতিয়া আলুখিনি মোৰ ভজা হৈ গৈছে, মাংসখিনি। এতিয়া মই ইয়াতে এটা বিলাহী কাটি দিছোঁ,
বিলাহী সৰু সৰুকৈ কাটি দিছোঁ। এতিয়া আকৌ মই 5 মিনিট এইখিনি ভাজিম। বিলাহীটো সিজি যোৱালৈকে 5 মিনিট ভাজিম। তাৰপিছত মই পানী দিম। বিলাহীটো দিলে আঞ্জাখন অকণমান গ্ৰেভি হয় আৰু কালাৰ এটা আহে ধুনীয়া। এয়া মই 5 মিনিট আকৌ ভাজিম। এতিয়া ধুনীয়া এটা গোন্ধ ওলাইছে মাংসৰ। এতিয়া মই ইয়াতে পানী দিম। পানী দিম। এতিয়া মই ইয়াতে পানী দিছোঁ। এইখিনি মই 20 মিনিট সময় এইখিনি সিজিব দিম মাংসখিনি। ঢাকি ৰাখিম মই। এইখিনি মই ঢাকি ৰাখিম। এতিয়া মাংসখিনি হোৱাৰ সময় হৈছে। এতিয়া মই ইয়াত গোটা গৰম মছলা অলপ পিচি দিছোঁ। এইটো দিলে আঞ্জাখনৰ ফ্লেভাৰটো ভাল হয়। এতিয়া মোৰ হোৱাৰ পথত মাংসখন। এতিয়া মই আকৌ 5 মিনিট সময় ৰাখি মাংসখন নমাই দিম। এয়া হৈ গ'ল মোৰ মাংস ৰেডি। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ঘৰত ট্ৰাই কৰিব ৰেচিপিটো। ধন্যবাদ। এয়া হৈ গ'ল মাংস ৰেডি। যদি ভিডিঅ'টো চাই ভাল পালে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে আপোনালোকেও ৰেচিপিটো ঘৰত ট্ৰাই কৰিব। ধন্যবাদ।